প্ৰতিজ্ঞা ভংগ হ'ব। প্ৰথম অন্যায় ভক্তিৰ ৰাখিতে জোৱাই যদি মই যুদ্ধ নকৰো ভকতৰ প্ৰতিজ্ঞা ভংগ। গতিকে যি হওক যি নহওক মই অন্যায় কৰি হলেও মোৰ ভক্তিৰ পন্থটো ৰক্ষা কৰা উচিত। এইবুলি কি কৰিলে এই বুলি অস্ত্ৰ ধৰি ৰাখিলা আপোনাৰ এই সত্য ভকত কলিযুগৰ কাৰণে। আৰু এই কথাটোকে কৈ কৈ পিতামহ ভীষ্মই কৃষ্ণক কান্দি কান্দি স্তুতি কৰিছিলে। যেতিয়া সৰসজ্ঞাত থাকোতে কৃষ্ণই পঞ্চম পাণ্ডৱক লগত লৈ পিতামহ ভীষ্মৰ সন্মুখত উপস্থিত হৈছিল। তেতিয়া পিতামহ ভীষ্মই কৈছিলে, হে যদুমণি কৃষ্ণ, তুমি মোক পূৰ্বতে ইচ্ছামৃত প্ৰদান কৰি থৈছা। ইচ্ছা কৰা হেঁতেন কেতিয়াবাই যাব, কিন্তু মই যোৱা নাই। কিয় যোৱাৰ আগতে তোমাক এপাক চাই যাবলৈ মন। আৰু মই জানো তুমি মোৰ ওচৰলৈ আহিবই লাগিব, কিয়নো তুমি ভকতৰ অধীন। আৰু তুমি তোমাৰ ভকতৰ অধীন মই প্ৰমাণ কৰো নিজৰ ক্ষেত্ৰত। কেতিয়া সৌদিনা মনত পেলোৱা কুৰুক্ষেত্ৰ মহাসভাত তুমি অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিলা, আৰু মই তোমাক অস্ত্ৰ ধৰম বুলি প্ৰতিজ্ঞা কৰিছিলো। অস্ত্ৰ নধৰিবো বুলিয়া আপুনি সঁচাকৈ তোমাৰ ভকতৰ। আৰু এই কথাটো বৈকুণ্ঠ প্ৰাণৰ আগে আগে ভকতৰ কথা কওঁতে 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 কৃষ্ণই উদ্ধৱ সিহঁতে এই কথাটো ৰাখিব নোৱাৰে, নিজেই স্বীকাৰ কৰি দিলে। কি ক'লে? ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ভকতৰ সমান সখী মোৰ কোন আছে, মই মোৰ ভকতৰ পাছে পাছে ঘূৰিব। গতিকে যিজন জগতৰ ঈশ্বৰ ভকতৰ অধীন, ভকতৰ পাছে পাছে ঘূৰো বুলি কৈ দিছে। আমি যদি কেনেবাকে আমাৰ জীৱনটো ভকতক উৎসৰ্গা কৰিব পাৰোঁ, বা ভকতৰ সংগত যদি আমি বা ভকতৰ সংগ যদি লৈ ল'ব পাৰোঁ, আমাৰ আৰু কৰণীয়া কম একো নাথাকে। একো জানিব নালাগে। গীতা ভাগৱত কীৰ্তন দশম ভোকা ৰত্নাল একো জানিব নালাগে, মাত্ৰ আপুনি কৃষ্ণ শব্দটো জানিলেই হৈ গ'ল। সংসাৰ কৰিবৰ কাৰণে মাত্ৰ এটা শব্দ লাগে, কৃষ্ণ। গতিকে সেই মায়াকৰণৰ পথ এক নামৰ বাদে আন একো উপায় নাই। সেইকাৰণে গুৰুজনে আমাক আহ্বান জনাইছে যে আমাৰ এতিয়া কি হৈছে চাব। মায়া বুলি ক'লে সেয়া এটা দিশত মায়া মানে দুখ বুলি ক'লে। আপুনি সদায় কিবা এটা দুখত পৰি আছে, সদায় অশান্তি ক্লেশ। এতিয়া এজনক সুধিলো, সেই আপোনাৰ সকলো হৈ গ'ল আৰু দুটা পেঞ্চনৰ পইচাই খাই লাই দিব নোৱাৰে, মাটি বাৰী অজস্ৰ হৈ গ'ল, পুত্ৰ বোৱাৰী চব চাকৰি, কেলে মুকলিকে হাঁহি এটা নামাৰে, মনটো মাৰি থাকে। এই বোলে কোঁৱৰ কি হাঁহিবা আহে, যিখনে টেনচন কৈছে নে টেনচন ফ্ৰী টেবলেট এটা ওলাইছে আজিকালি। সেইটো খালে বোলে 2 ঘণ্টামান মনটো ভাল লাগি থাকে, আকৌ 2 ঘণ্টাৰ পিছত তাৰমানে আকৌ সেই আগৰ অৱস্থা বেছিহে হৈ গ'ল। সেইকাৰণে মই কওঁ, কাৰোবাৰ কোনোবা যদি কিবা বিশেষ টেনচনত পৰি আছে, ভাগৱতৰ কাষ চাপক। আচল ডাক্তৰৰ ওচৰত ট্ৰিটমেণ্ট লওক, গুৰুজনৰ ওচৰত ট্ৰিটমেণ্ট লওক। গুৰুজনে মনৰ সমস্ত দুৰ্ভাৱনা দুশ্চিন্তা দূৰ কৰি দিব। আকৌ গুৰুজনে আমাক এইটো কৈছে, চোৱা সকলো মায়া জালত বন্দী হৈ আছা, সেই জালত বন্দী হৈ থকা পশু পক্ষী বিলাকে যদি জালৰ পৰা এৰাবৰ কাৰণে নিজেই যত্ন কৰে,
বাৰু এই লাঙি জাল পাতে কেতিয়াবা লাঙি জালত যে ধৰা সাপ লাগে নহয় বাৰু লাঙি জালত যে ধৰা সাপডাল লাগি যায় সেই জালখনৰ পৰা এৰাবলৈ যত্ন কৰোঁতে কৰোঁতে সিহঁত কি অৱস্থা হয় বেছি জোঁটপোট খাই তাতে মৰিব লগা হয় এতিয়া আমি মায়াৰ জালত বন্দী হৈ থকাৰ কাৰণে আমি দুখ দুৰ্গতিৰ ক্লেশ ভোগ কৰিব লগা হৈছে এতিয়া মানুহে কি কৰিছে নিজৰ দুখ আঁতৰাবৰ কাৰণে দুৰ্গতি আঁতৰাবৰ কাৰণে ধনৰ পাছ লৈছে তাৰমানে জালত ধৰি টনা আজোৱা কৰি আছে সেইকাৰণে কৈছে খুব বিচাৰতে পায় সংসাৰ দুখৰ কৰি দুখ সেইকাৰণে গুৰুজনে কৈছে সকলো মায়াৰ জালত বন্দী হৈ আছা মায়াৰ এই ত্ৰিভুৱনত হৰিৰ মায়াৰ পাশে জীৱ ভৈৰা বন্দী ইপিনি ভুৱনে পলাই বাৰ মাহী সন্ধি গুণি চাৱা মন তুমি এৰাই বা কমনে ভাণ্ডুৱাল গোবিন্দ ধৰি ওচৰতে ভাণ্ডুৱালজনৰ চৰণত ধৰা তেতিয়াহে তোমাৰ গাঁৱৰ পৰা জালখন আঁতৰাই দিব জালত ধৰি টনা আজোৱা কৰিলা নাই ভাণ্ডুৱালজন কি ভগৱন্ত কৃষ্ণ নিজে দৃঢ়ভাৱে ধৰা হৰিৰ পাও ভৱ তৰিবাৰ এহিকে কৃষ্ণ ভগৱান হেনো জানিছা হে যিটো উত্তম কল্যাণ প্ৰথমে কৰিবে সিটো গুৰুক সন্মান জানন্ত ভাস্কৰ তত কৃষ্ণ ভকত হেহি গুৰু উপদেশ দিবক ভকত যজ্ঞপি ভকত সুত লোহিতা পণ্ডিত ঈশ্বৰ সংশয় হিতু নভাৰে খণ্ডিত যদি বা পণ্ডিত ভৈলা লোহিকা ভকত তাৰ উপদেশে বুধ উপদে বিশ্বত হৰি গবান্ধৱ মানি কৰয় কীৰ্তন সকলো শাস্ত্ৰ জানে সেহি মহাজনে কৃষ্ণ গুৰু কয় ভকতে সেৱা কৰি মানি বেকয়েতে আত্মা এতে মহাহৰি হেৰয় বিনয় কৰি গুৰুৰ চৰণে ভাগৱত ধৰ্ম শিকিবে কয়ে কমনে নিধনত তুষ্ট হোয়া প্ৰভু ভগৱন্ত নিজ ভকত দয়া আপোনাকে দান দেন্ত কৃষ্ণটো প্ৰথমতে ক'লে প্ৰথমতে সকলোকে বিৰক্তি উপজাব লাগিব তাৰপিছত কি কৰিব লাগিব বিশিষ্ট গুৰুক অকপতে সেৱা কৰিব লাগিব মানে গুৰুৰ কৃপা নহলে কোনেও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে প্ৰথম হ'ল গুৰু গুৰুৱে কৃপা নকৰিলেহে কৃষ্ণই কৃপা নকৰে বীৰপতিটো উপজাব লাগিব এইটো সম্ভৱ নে বাৰু কোনোবাই পাৰিম বুলি পাৰিবনে বাৰু বীৰপতি উপজাব নোৱাৰে কিন্তু আমাৰ ভাগৱতে বোলে এইদৰে গৈ থাকে এইটো পথত নিজে নিজে বিৰক্তি আহিব এটা মত পোৱা মানুহবিলাকক কথা কৈছো আমাক এবাৰ ঠাইত প্ৰশ্ন কৰিলে সকলো বুজিছো জানিছো কিন্তু পানীত এৰিব পৰা নাই উপায় এটা দিয়ক তেতিয়া মই ক'লো যে আপুনি আইগৰাকীয়ে ক'লে যে 2 বছৰমান এৰিছিলে আকৌ আৰম্ভ কৰিছে তেতিয়া মই তেওঁক ক'লো যে তুমি পানীটো পোনপটীয়াকৈ এৰিব নালাগে প্ৰথমতে পানী খোৱা পাৰ্টনাৰ কেইজন এৰি লোৱা বুজি পাইছে পানী খোৱা পাৰ্টনাৰ কেইজন এৰি পেলাই অকলে অকলে খোৱা যিজন মানে যিটো এবটল খায়
লগ সংগ এৰি যেতিয়া ঘৰত অকলে অকলে খাব, আধালে গুচি আহিব। অকলে অকলে খাওঁতে খাওঁতে আধাৰ পৰা গৈ গৈ এৰিয়ে পেলাব। যদি সংগীকেইজন নেৰাকে যদি পোনপটীয়াকে মদটো এৰি দিয়ে, তেতিয়া দুবছৰৰ পিছত আকৌ এদিন বিহুত আহিলে আকৌ পাৰ্টনাৰ কেইজনে পালে পাই গলে ধৰিলে, হেৰা উপায় নাই, দুবছৰমান নোখোৱাকে আছিলো, আজি আকৌ বন্ধু কেইজনে ধৰিলে, আকৌ পাৰ্টনাৰ কেইজনে অকমান খালো, সেই অৱস্থাটো আহিব। সেইকাৰণে কপিল গগৈৰ মাকক কৈছে, হে মাতৃ, জীৱনৰ দুৰ্ভেদ্য পাশ সংগ্ৰহ হয়, কিন্তু দুৰ্জন সংগ এৰিবে লাগে। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰতে হৈ যাব মুকুট। ভাল হবলৈ হলে বেয়া সংগটো এৰিবই লাগিব। সেই সংগ লাগে নিজৰ ককাই ভাই হওক, পিতৃ মাতৃয়ে হওক। আমি দিনতে কৈছিলো সংগ এৰিব লাগিব, সংগ। কাৰণ দুৰ্ভেদ্য পাশ হ'ল সংগ। কিয়? যিমান সংগ থাকিলেও এদিন নহয় এদিন আপুনি নিঃসংগ জীৱন কটাব লাগিব। সেইকাৰণে কৈছে বিৰপতি এৰুৱা, বিৰপতি অনা, কিয়নো এইবিলাক মায়াৰ ৰচনা জানা সম্যকে তাতে দেখি শুনি মানে এইটো জগত জগত। পিতৃ মাতৃ ককাই ভাই বংশ পৰিয়াল পুৰোহিত বান্ধৱ এইবিলাক সকলো মায়াৰ ৰচনা। ভাগৱত আছে তোমাৰ সৰ্বস্ব আছে, কিন্তু মনত ৰাখিবা এদিন নহয় এদিন তুমি অকলশৰীয়া জীৱন কটাব লাগিব। কোনদিনা? যিদিনা তোমাৰ কিচকিচিয়া কোলা চুলি মৰা পাতৰ নিচিনা হব। এতিয়া সকলোৰে হৈছে আৰু আজিকালি ৰংটো ওলালে বুলিহে নহয়, ধৰিব নোৱাৰিব। কাণে নুশুনা হবা, চকুৰে নেদেখা হবা, টকৌ গুটি চকুৰ দাঁত মাহ প্ৰসাদো ক্ষতি খাবলগীয়া হ'ল। দেহো ডিউটি পাললে গৈ গৈ গাল কেইখন ইমান নিমজকে ৰাখিছিলো, লাখুটি হলে খোজকাঢ়িব নোৱাৰা হব, পিছতে মলমূত্ৰ যাব, ভিতৰতে পোক-ঠেকা পেলাব লগা হব। তেতিয়াহে প্ৰমাণ পাবা তোমাক আগৰ দৰে আইগৰাকীয়ে মৰমেৰে মাতেনে ওলাওতে সময়তে খেঁচি চাই থাকে। পুত্ৰ বোৱাৰীয়ে আদৰ সাদৰ কৰে নে নকৰে। বন্ধু বান্ধৱ আহিলেও গ্ৰাম সভাই মাত এষাৰ মাতিব, ৰুমত সোমাব নোৱাৰি নহয়, পাচাবৰ গোন্ধ কি সোমাবা, আদৰ নকৰা। সেইটো হ'ল মানৱ জীৱনৰ পৰম ৰূপ। মৰাৰ পিছত পৰলোকৰ কথা কোৱা, মৰাৰ পিছত কোন কি হয় আমাৰ দৰকাৰো নাই, নহয় বাৰু? খুব বৈকুণ্ঠলৈ যায়, স্বৰ্গলৈ যায়, নৰকলৈ যাব প্ৰয়োজন নাই। জীৱন্ত অৱস্থাত পৰলোকত ঈশ্বৰৰ নাম ল'ব পাৰিব লাগিব। আৰু এই অৱস্থাটো কিয় হব? তুমি কিয় অকলশৰীয়া হবা? বোলে মনত পেলোৱা, তুমি যিদিনা সংসাৰলৈ আহিছিলা সেইদিনা তুমি অকলে অকলে আহিছিলা, লগত কাকো অনা নাছিলা। সম্পত্তিৰ লগত কিবা আনিছিলা নে? বোলে একো অনা নাই। আগৰীয়া সামান্য ৰিং এপাতো পিন্ধি আহিছিলে নে বাৰু জন্ম হওঁতে? উপজিলাকে চৰম পাছে ভৰিলা পাৰি ঘৰ, কাক সংগ তুমি বামৰি, থাকিলে কৈতো চানে যত ধন জন মানে, কি কমৰা ভাষ ভূষ কৰি লাভ নাই। সমস্তকে ইয়াতে এইটোৱে মাজত পোৱা বস্তু মাজতে এৰি থৈ তুমি অকলে অকলে গ্ৰহণ কৰিব লাগিব। পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন, মৰিলে কেহু নাযায়, শৰীৰ ভকতি পৰম সম্পত্তি ইহ পৰ লোকে পাই। পৰহিৰ পৰা ভকতৰ সংগলৈ আহি যি হৰি ভক্তিৰ নাম ধন গোটালে, এইটো হ'ল পৰম সম্পত্তি। এই যে 3 দিন ধৰি আপোনালোকে ঈশ্বৰৰ কাৰণে সময় খৰচ কৰিছে, অনুষ্ঠানটো মানে সফল হবৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰি বহি আছে। এই সময়ৰ উচিত মূল্য এদিন নহয় এদিন আপুনি পাবই। কেতিয়া পাব? আপোনাৰ যিদিনা সেই চৰম সংকট আহিব। সেইকাৰণে ইয়াত কৈছে বিৰপতি আনি দিয়ে, এইবিলাক মিছা সকলো। কৃষ্ণৰ ঘৰ কৈছে, হে উদ্ধৱ, পুত্ৰ ধন জন লাভ সকালে অসাৰ, এতেকে উত্তম লাভ ভকতি
সাৰ নিচা এইবিলাক আমাক কি কৈছে আপোনাৰ মৃত্যু বুলি মানি ল'ব ধনটো পুৰুষৰ মৃত্যুৰ কাৰণ এতিয়া কেনেকে মৃত্যুৰ কাৰণ চাব পাৱে মহা দুখ আদি ধনক আৰ্জন্তে মহামোহে দানৱ ভোগ নকৰে থাকক ভগৱন্তই ধৰক এনেকুৱা এটা মায়া দি দিছে আপুনি চাব যিমান মৰমৰ নাতি হলেও আপোনাৰ একাউণ্টৰ তাৰ নামত উইল কৰি দিব পাৰিবনে বাৰু পাৰিবনে কিন্তু নাতিটো বিপদত পৰিলে তাক বচাবৰ কাৰণে আপুনি লাগে দেহেই দি দিব পাৰিব কিন্তু ধনটো দিব নোৱাৰে আপুনি ৰাতি ৰাতি টোপনি ক্ষতি কৰি বেমাৰী ৰখি দিব কিন্তু সেই বেমাৰীজনৰ কাৰণে টকা 10,000 আপুনি দিব নোৱাৰে আছে কিন্তু আপোনাৰ দিব নোৱাৰে বিহু ফাংচনৰ কাৰণে থিয়েটাৰ আহিলে হাজাৰ হাজাৰ টকা দিব পাৰিব কিন্তু থিয়েটাৰ যোৱাৰ পিছত যেতিয়া নামঘৰত ভাগৱত পাতে ভাগৱতৰ কাৰণে বিচাৰি গ'ল তেতিয়া আপুনি ক'ব গম পাইছেনে এবাৰ থিয়েটাৰ নিলে 5,000 টকা এতিয়া কিমান দিবা দৰমহাও মানে এবাৰ এই মাহত পাওঁ নাপাওঁ ঠিক নাই গতিকে টকা দুশমান লিখা হ'ব নহয় এতিয়া ঈশ্বৰে হৃদয়তে থাকি ভাবে দেখিও মোৰ কাৰণে দুবেলা দুসাঁজ খাই আছো লাভ বিলাহৰ জীৱন কটাইছো ময়ে দিছো তোক আৰু মোৰ কাৰণে খৰচ কৰিব কাম পাইছ ঠিক আছে কোনো কথা নাই এইটো যদি কেনেবাকে আপোনাৰ প্ৰতি ভাবি দিয়ে ঈশ্বৰে তেতিয়া এদিন নহয় এদিন আপুনি ক'বলৈ বাধ্য হ'ব লাগিব কি বুলি হয় ঈশ্বৰে সৰ্বস্ব দিলে মোক একো নালাগে গাড়ী এতিয়া এনেই কৰি আছে দুখন গাড়ী চলাওঁতা নাই আমি বুঢ়া বুঢ়ী হালৰ মানে পেঞ্চনৰ পইচাকেইটাই খাই তাই কৰিব নোৱাৰো অজস্ৰ হৈ গ'ল আৰু সেইদিনা পহু মাংস জোল অকণ খাবলৈ মন গ'ল জোৱাইটোৱে গোটেই মানে এটা লৈ আহিলে আধাখিনি পেলনিহে গ'ল আৰু খাবই নোৱাৰিলো ইমান সুবিধা দি দিলে ঈশ্বৰে আপোনাক সুবিধা থাকিলে আপোনাক খাব নোৱাৰা কৰি দিব ঈশ্বৰে বোলে হ'লে কি হ'ব খাব নোৱাৰা নহয় সকলো বস্তু কেলে ই আজি 5 বছৰ হ'ল ইনচুলিন ল'বলগীয়া হৈছে আজি 2 বছৰ আগত এটা প্ৰেছাৰ ষ্ট্ৰক হৈ মৰিলো আৰু জোৱাইটোৱে লগে লগে দেলহি পোৱালে বুলিহে কৈছিল আজি এবছৰমান আগৰ পৰা একো মানে খাবই নোৱাৰা ই গেছ নে কি বুলি কয় কিবা এটা খালে পেটটো তিনদিনকে ফুলি আহে যদি আপুনি ভোগেই কৰিব নোৱাৰে থাকি কিবা লাভ হ'ল নে বাৰু ভাগৱতে কৈছে ভোগ কৰা ভাগৱতে আমাক ভোগ ত্যাগ কৰিবলৈ কোৱা নাই ভোগ কৰিবলৈহে কৈছে কেনেকে ভোগ কৰা যেনেকে ভোগ কৰিলে তুমি 100 বছৰলৈকে খাব পাৰে পৰা হৈ থাকিবা সেই নিয়ম মানিলে অভাগ্য ভক্ষণ নকৰিবা এইদৰে নীতি নিয়মত থকা ঈশ্বৰক ভক্তি কৰা ভকতৰ সংগত দিব্য ভোগগত হুৱে উপগত প্ৰাৰব্ধ কৰ্মৰ ফলে বিষ্ণুতে অৰ্পিয়া বৈষ্ণৱক দিয়া ভুঞ্জা কাংক কৌতূহলে প্ৰাৰব্ধ কৰ্মৰ ফলত ভগৱন্তৰ কৃপাত তুমি দিব্য ভোগবিলাকৰ পৰা কি হৈছে ভোগ কৰা কেনেদৰে প্ৰথমতে ভকতৰ সংগ লোৱা ভকতৰ সংগত ভকতৰ মাধ্যমেদি সৰ্বস্ব ভগৱন্ত কৃষ্ণৰ চৰণত অৰ্পণ কৰা যিদৰে ভকত বৈষ্ণৱৰ দেশে খৰচ কৰি ঈশ্বৰৰ ধন লগাই ভোগ কৰা সেই ভোগৰ পৰা তোমাৰ কেতিয়াও ৰোগৰ সৃষ্টি নহয় নহলে কি হ'ব ঈশ্বৰৰ কাৰণে যদি দান ধৰা তোমাৰ ধন কোনে খাব বোলে ঈশ্বৰে খাব কি ৰূপত বোলে ডাক্তৰৰ ৰূপত খাবহি পাৰে সাৱধান পুলিচৰ ৰূপত খাবহি পাৰে চোৰ ডকাইতৰ ৰূপত খাবহি পাৰে অসৎ পুত্ৰৰ ৰূপত তোমাৰ ধন সৰ্বস্ব হৰণ কৰিব পাৰে এতিয়া কিছুমান পিতৃ মাতৃয়ে যে অশান্তি পায় মানে আইসকলে পাইছে নাই বাৰু বন্ধনৰ পৰা টকা ধাৰ কৰি ল'ৰাক বাইক কিনি দিব লগা হৈছে নাই এইটো কিয় হৈছে কৰ্মৰ ফল আমি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মফল ভোগ কৰিবৰ কাৰণে সংসাৰলৈ আহিছো ইয়াৰ আগৰ কথাটো ওলাইছে মই আধা শুনিয়া হ'ল সেই কৰ্মফলত টুকুৰা কেইটা কেতিয়াবা আমি ভাল কাম কৰি আছো কেতিয়াবা বেয়া কাম কৰিছো হয়নে বাৰু এই তিনিদিন ভাল কাম কৰিছে
কাইলৈ পঢ়িবা আকৌ বেয়া কাম কৰিব পাৰে ভালেই কৰক বেয়াই কৰক প্ৰতিটো কৰ্মৰে ফলটো আছেই আপোনাৰ সৎ কৰ্মৰ ফল পুণ্য অসৎ কৰ্মৰ ফল পাপ সেই দুইটা টোপোলা থাকিবই আপোনাৰ ভোগ কৰি শেষ নকৰালৈকে সেই পূৰ্বজন্মৰ সেই কৰ্মফলৰ টোপোলা দুটা লৈ আহিছে ইহৰ জন্মত ভোগ কৰিবৰ কাৰণে এতিয়া পূৰ্বজন্মৰ কৰ্মফল ভোগ মানে এতিয়া যোৱা বছৰ খেতিতে এইবছৰ খাই থকা নাই জানো এতিয়া অহা বছৰ খাবলৈ খেতি কৰিবহে যোৱা বছৰ যোৱা মাহৰ দৰমহাটো এই মাহত খাই আছে নাই এতিয়া যোৱা আঘোণ মাহত যদি আপুনি ভঁৰালত শালি ধান ভৰাই থৈ দিছে এতিয়া বহাগ বিহুত যদি ভঁৰালত সোমাই জহা ধান বিচাৰে পাবনে বাৰু যিটো কৰ্ম কৰি ফল ঘূৰাই দিছে সেইটোৱে ভোগ কৰিব লাগিব এতিয়া পূৰ্বজন্মৰ কৰ্মফলে পাপৰ পুণ্যৰ টোপোলা লৈ আহিছে প্ৰমাণ কেতিয়াবা চাবচোন আপোনাৰ নিজকে দুদিনমান বাৰু সুখী সুখী নালাগে নে বাৰু লাগে নাই নিজকে ইমান সুখী সুখী লাগে আপোনাতকে এজন সুখী মানুহ পৃথিৱীত নাই আৰু কয়হে কয় মহে মায় কোনে পায় যিকেইটা দিন আপুনি সুখত কৰি আছে জানক বাৰু আপুনি নিজে ঘটিয়না পুণ্যৰ টোপোলাটো খৰচ কৰি আছে টোপোলা খৰচ কৰিলে কমিবই কিন্তু মনত ৰাখিব সুখ ভোগ কৰিলে পুণ্য ক্ষয় হ'বই কেতিয়াবা তাৰ বিপৰীতে নিজকে ইমান দুখী দুখী লাগে আপোনাতকে এজন দুখী মানুহ পৃথিৱীত নাই মনৰ হতাশা আহে বহুতে সহ্য কৰিব নোৱাৰি একেবাৰে গছত ওলমিয়ে দিয়েগে ফেনত ওলমি দিয়েগে যিকেইটা দিন দুখত কৰি আছে জানক আপুনি নিজে ঘটিয়না পাপৰ টুকুৰাটো খৰচ কৰি আছে দুখ ভোগ কৰিলে পাপ ক্ষয় হয় কিন্তু নিজৰ কৰ্মফল আকৌ কিন্তু এই কথাটো নজনাৰ কাৰণে আমি কি কৰো সুখত থকাকে মহে আৰু দুখত কৰিলে আনন্দ কৰি দিওঁ বহু স্বামীয়ে মৰমৰ ভাইটিয়ে গালি পাৰে দুখত কৰিলে সুখত থকাকে কয় আই তুমি বৰ লক্ষ্মী দেই তোমাক বিয়া পতাবা মোৰ সুখেই সুখ শান্তি শান্তি দুখত কৰিলে কি বুলি গালি পাৰে মৰমৰ ভাইটাক এজনী মহান তুলক্ষণী বিয়া পাতিলো আমুকত এজনী চাই আছিলো এজনী আমাৰ ভাল আছিলে আকৌ বহুত ভাইটাই কি কৰে সুখত থকাকে কয় আৰু দেখিলে মোক বিয়া পতাবা আপোনাৰ জয় জয় আমাৰ লক্ষ্মী ইমান সুখ আমাৰ দুখত কৰিলে কি বুলি কয় মহা কেলে ভালে বিয়া হয় মা ঘৰত ইমান সুখে শান্তি আছিলে মাছলৈ যোৱা হলে ভাল আছিলে আকৌ বহুত পিতৃ মাতৃয়ে নিজৰ মৰমৰ সতি সন্তানক গালি নাপায় এই আপদ কিনাৰ কাৰণে সুখ শান্তি নাইকিয়া হ'ল মৰিও দুজন গালি নাপায় লাভ নাই সতি সন্তানক বা আনক জগৰ দি লাভ নাই কিয় লাভ নাই ভাগৱতে কৈছে ঐ আপোনাৰ কাৰণে আপোনাক বান্ধে নেদেখে মুখ্য উপায় কোটি কোটি জন্ম নৰকত ভ্ৰমে যন্ত্ৰণা ভ্ৰমে সদায় নিজৰ কৰ্মফলতে নিজে বান্ধ খাই আছো নিজৰ কৰ্মফলে নিজক কেনেদৰে বান্ধিছে পলু পোকৰে আইসকলে আমাৰ বয়সৰ আইসকলে আগতে পাত পলু এৰি পলু পুহিছিলে নাই পলুটো যেতিয়া পকে পকা পলুটোৱে কি কৰে মুখৰ পৰা আঠা উলিয়াই আমি ফুটা বুলি কওঁ মুখৰ পৰা ফুটা উলিয়াওঁতে শেহত তাৰ অৱস্থাটো কি হয় নিজে আবদ্ধ হৈ গুচি যায় লেটা কটাবলগীয়া হয় আপুনি আপোনাৰ কৰিলে বন্দী হৈ দৌৰা মানুহে কৰা কৰ্মৰ ফল নামৰ জৰিডালত আমি নিতৌ বান্ধ খাই খাই আহি আছো আজি ৰাতিপুৱাৰ পৰা এপেচ মুকলি হ'ল কালি আহিছিলে যদি কালিও এপেচ মুকলি হ'ল এই 3 পেচ মুকলি হ'ল আপোনালোকৰ গম পাইছেনে কৰ্মফলে বান্ধি ৰাখিব পৰা নাই এয়া পিতৃ মাতৃৰ কৰ্মফল হ'ল সতি সন্তান মূলতে সতি সন্তান ভাল হয় বেয়া হয় নিৰ্ভৰ কৰে আই মাতৃ সকলৰ ওপৰত
সেইকাৰণে গুৰুজনে আই মাতৃসকলক বিশেষ গুৰুত্ব দিছে। ভাগৱতৰ প্ৰথম স্থান স্ত্ৰী শব্দটো দিছে, গীতাটো স্ত্ৰী শব্দটো আনিছে। কেলে বাৰু? আই মাতৃসকলৰ ভক্তি জ্ঞান নাথাকিলে কেতিয়াও সৎ সন্তান জন্ম দিব নোৱাৰে। উদাহৰণস্বৰূপে ব্যাসদেৱ এজনে পিতৃ এজনে ব্যাসদেৱ নহয় বাৰু, এগৰাকী ঔৰসে ধৃতৰাষ্ট্ৰ জন্ম হল, এগৰাকী ঔৰসে পাণ্ডু জন্ম হল, এগৰাকী ঔৰসে বিদুৰৰ জন্ম হল। দেউতাক এজনে কশ্যপ, এগৰাকী ঔৰসে দেৱতাবিলাক জন্ম হল, এগৰাকী ঔৰসে অসুৰবিলাক জন্ম হল। দেউতাক হিৰণ্যকশিপুৰ দুৰ্দান্ত অসুৰ, মাক কায়াধূ বিষ্ণুৰ সেৱিকা, মাকৰ ভক্তিৰ বলত প্ৰহ্লাদৰ দৰে বৈষ্ণৱ সন্তান জন্ম হল। সেইকাৰণে গুৰুজনাই কি কৰিছিলে? আই মাতৃসকলক আনি আই মাতৃসকলৰ মাজত চলি থকা যি কুসংস্কাৰ অন্ধবিশ্বাসবিলাক দূৰ কৰিবৰ কাৰণে যত্ন কৰিছিলে। কুসংস্কাৰ আছিলে আই মাতৃসকলৰ ভাগত শুনিব নাপায়, পঢ়িব নাপায়, সেইবিলাক গুৰুজনাই দূৰ কৰিছিলে। এতিয়া আগৰ আইসকলৰ অন্ধবিশ্বাস আছিলে নহয় বাৰু, এতিয়া আজিকালি দুই এটা কমিছে আৰু। আগতে বিশেষকে আছিলে কি বোলে স্বামীৰ নামটো কাঢ়িব নাপায়, হয়নে বাৰু? আজিকালি সেইটো একেবাৰে গ'ল আৰু। প্ৰথমতে আপোনাৰ আপুনি, তাৰপিছত তুমি, খং উঠিলে তই হৈ গুচি যায় আজিকালি। সেই তেনেকে এবাৰ মানে কি গোবিন্দ নামৰ নামতী এজন আছিলে, গম পাইছে নাই? গোবিন্দই সুন্দৰ নাম প্ৰসংগ কৰে, আইগৰাকীও নামতী। এদিন মানে বোলে অমুকৰ নাম আছে, ব'লাচোন তুমিও ব'লা, আজি একেলগে যাওঁ। দুয়ো গোবিন্দই মানে আইগৰাকীক নামলৈ লৈ আহিলে। সেই গোবিন্দ আকৌ নামৰ দায়িত্ব কৰিল, নামৰ আসনত বহিল, আইগৰাকীও মানে আইসকলৰ লগত বহিল। বাপে ক'লে হেৰা তুমিও ধৰিবা দেই, মোৰ মাতো অলপ ভাগি আছে, তুমি ধৰিলে আইসকলে ধৰিব, নামষাৰ উঠিব। বোলে হ'ব। তেওঁ লগাই দিলে জয় হৰি গোবিন্দটো গাই দিলে। এতিয়া আইগৰাকীয়ে মুখেৰে নেমাতিলে, স্বামীৰ নামটো কাঢ়িব নাপায়, জয় হৰি গোবিন্দ। এতিয়া ওচৰৰ আইগৰাকীয়ে ধৰিলে, হেৰি আপুনি ইমান সুন্দৰকৈ নামষাৰ উঠিছে, আপুনি কেলে গোৱা নাই? বাপজনে নিজে নামষাৰ গাইছে, আপুনি কেলে ধৰি দিয়া নাই? এইবাৰ ধৰিব দেই, বোলে এইবাৰ ধৰিব আৰু। পিছৰবাৰ লগাইলে আকৌ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ ওচৰলৈ লৈ লিখোন, সেইবাৰ নধৰা হ'ল। এইফালে কৈ আপুনি ধৰক আকৌ নিধান নামষাৰ উঠিব, ধৰক ধৰক বুলি কাষৰ পৰা যে কিলাগুটি মাৰিব লাগিলে উপায় নাই। সেইগৰাকী বাধ্য কৰি ধৰিব লগা হ'ল আৰু। গোপাল নিজৰ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তেওঁ গোবিন্দ বুলি নকৰিলে, নিজৰ জন বুলি কৈ থৈছে। তেনেকৈ আমাৰ আইসকলৰ মাজত অন্ধবিশ্বাস কি আছে? এতিয়াও চলি আছে। এতিয়া আইসকলে আপোনালোকে পঞ্চামৃত খাই পাইছে নহয় বাৰু? আপোনালোকে পঞ্চামৃত খাইছিলে নাই? আইসকলে খাইছিলে। কি মাহত খাইছিলে? 5 মাহত। 5 মাহত আইসকলে পঞ্চামৃত খায়। মই যদি প্ৰশ্ন কৰো 4 মাহত কিয় নাখালে, বা 6 মাহত কিয় নাখালে, 5 মাহত কিয় খালে? আপোনালোকে জানে নিশ্চয় কিয় খায় 5 মাহত পঞ্চামৃত? 5 মাহৰ পৰা গৰ্ভস্থ সন্তানে আহাৰ খাবলৈ আৰম্ভ কৰে। সেইকাৰণে গৰ্ভত থকা সন্তানক যা তা খাদ্যটো খুৱাব নোৱাৰি, সেইকাৰণে পঞ্চামৃত খুৱায়। দৈ গাখীৰ, এৱা গাখীৰ, ঘিউ, মৌ, চেনিৰে তৈয়াৰী এবিধ খাদ্য পঞ্চামৃত। দিনত আইসকলক গোটাই পঞ্চামৃত খুৱালে, ৰাতিৰ আগত বিপৰীতটো খাই দিলে নহয়। দিনত পঞ্চামৃত খোৱা কিবা অৰ্থ থাকে জানো? ৰাতি বিপৰীতটো খাই দিলে। সেই পঞ্চামৃত শব্দটো তাতেই সীমাবদ্ধ থকা নাই। ভাগৱতৰ মতে সাত্বিক আহাৰ, বিজ্ঞানৰ মতে সুষম আহাৰ, সেই পঞ্চামৃত। গম পাইছেনে? গুৰুজনাই শ্ৰীৰামাক এদিন সুধিলে, হে শ্ৰীৰাম আজি অন্ন উঠি কিহে ধৰা হ'ল? বোলে কৃপালৰ পৰা পঞ্চামৃতেৰে ধৰা হ'ল। আকৌ এদিন সুধিলে, সেইদিনা ক'লে পঞ্চামৃত, আকৌ এদিন সুধিলে, তিনিদিন যেতিয়া পঞ্চামৃত বুলি ক'লে গুৰুজনৰ সদায় লাগে। মই ভঁৰালত ধান থাকিও মই পঞ্চামৃত খাবলৈ নাপাওঁ সদায়।
এওঁনো সদায় সদায় ক'ত পঞ্চামৃত খাবলৈ পায় এজনে ক'লে তুমি মনে মনে চাই গৈছো কাইলৈ কি খাই সেইদিনা আহি পালে শ্ৰীৰামক সুধিলে আজি কিহে ধৰা বোলে কৃপালো বা পঞ্চামৃত তেতিয়া ভগৱানজনক সুধিলে হয় নে বোলে মিছা কথা একেবাৰে মিছা ক'তো পঞ্চামৃতখন খাইছে কি খালেনো চাউলকেইটা সিজাই পেলাই নমাই গাড়ী চুবলৈ দৌৰ মাৰিলে পৰিপাত কেইটামান ছিঙি আনি তোমাৰ চৰণতো অৰ্পণ কৰিছে কৃষ্ণৰ চৰণত অৰ্পণ কৰিছে নামতো অৰ্পণ কৰিছে ভকতৰ চৰণত অৰ্পণ কৰি পৰম তৃপ্তিৰে খাই আহিছে তাক গুৰুজনাই ক'লে এইটোৱে হ'ল পঞ্চামৃত শব্দৰ তাত্ত্বিক অৰ্থ সেই পঞ্চামৃত আপুনি যিটোকে খায় মানে খাদ্যৰ ভিতৰত আপুনি অখাদ্যৰ ভিতৰত নহয় নামঘৰৰ ভিতৰত যিবিলাক খাদ্য বস্তু মুকলিকে ভৰাব পাৰি সেইবিলাকে হ'ল পঞ্চামৃতৰ ভিতৰত পৰে নামঘৰত ভৰাব নোৱাৰা খাদ্যবিলাক কিন্তু পঞ্চামৃতত নপৰে আকৌ আইসকল মনত ৰাখিব তাক পৰম তৃপ্তি আনন্দ মনে ঈশ্বৰে যি মিলাইছে বুলি খাওক তাৰ পৰা আপোনাৰ শৰীৰে গোটেইখিনি পাব দুখ মনেৰে অশান্তি মনেৰে যিমান মাছ মাংস ঘিউ খালেও কাম নাই আকৌ খোৱামুখ দুখন এখন হ'ল এইখন এইখনে আপোনালোকে অলপ সময় পিছত পাব 9টা বজাৰ পিছত নহলে বাৰু এতিয়া কোনখন মুখেৰে খাই আছে এইখন মুখেৰে কামেৰে এই অমৃত খাব লাগিব কৃষ্ণৰ নাম অমৃত মুখেৰে কৃষ্ণৰ চৰণত অৰ্পণ কৰা সেই অমৃত এতিয়া আমাৰ আইসকলৰ অন্ধবিশ্বাসটো কি সেই গৰ্ভৱতী আইমাতৃ গৰাকী সেই সময়ত যিবিলাক খাদ্যকে খাবলৈ মন যায় সেইবিলাককে খাব লাগে হেনো নহলে বাৰু নেখালে কি হ'ব বোলে লোকটো থাকি যাব পিছত এইটো বোলে জন্ম কৰাৰ পিছত লেলাই থাকিব পাৰে সেইকাৰণে আগৰ আইমাতৃসকলে এঙাৰ খোলাকটি পৰ্যন্ত আৰম্ভ কৰি দিয়ে চব খাই এইটো বাৰু বিজ্ঞানসন্মত কথা হ'লনে বাৰু ভাবকচোন এইটো একেবাৰে অন্ধবিশ্বাস সেইটো সময়ত যিবিলাক খাদ্য খাবলৈ মন যায় সেইবিলাক কেতিয়াও নাখাব অলপ বগা যদি অভক্ষণ কৰে প্ৰমাণ চাব যিসকলে এতিয়া ডায়েবেটিছ ৰোগত ভুগি আছে চুগাৰ বাঢ়িছে আপুনি ঘৰত কোনোবা আছে যে মানুহ মনে সুধি চাবচোন বাৰু আপুনি সঁচাকৈ কওকচোন বাৰু আপোনাৰ কি খাবলৈ বৰকৈ লোভ লাগি থাকে মন যায় বোলে মোৰ ৰসগোল্লা খাবলৈ বৰ মন যায় বুলি ক'ব ডায়েবেটিছ ৰোগীসকলে হাই প্ৰেছাৰ থকা হ'লে কি বুলি ক'ব বোলে মাছ মাংস খাবলৈ বৰ লোভ লাগে ঠিক সেইদৰে গৰ্ভস্থ সন্তানৰ কাৰণে যিবিলাক আহাৰ খালে অপকাৰ সেইগৰাকী আই মাতৃৰ খাবলৈ বৰকে লোভ লাগে খুব জালুকীয়া খাবলৈ মন যাব জ্বলা খাবলৈ মন যাব কেতিয়াবা টেঙা খাবলৈ মন যাব কেতিয়াবা খাৰ খাবলৈ মন যাব লোভাৰ বশৱৰ্তী হয় অন্ধবিশ্বাসৰ বশৱৰ্তী হয় দিলে খায় যি জ্বলা ডাঙৰ মানুহে সহ্য কৰিব নোৱাৰে তাৰ অকমান যদি সেই দুমলীয়া সন্তানৰ গাত পৰেগে তাৰ অৱস্থা কি হ'ব ভাবকচোন বাৰু এতিয়া চনৰ ভাগৱতত কপিল প্ৰভুৱে মাকক কৈছে হে মাতৃ জ্বলা টেঙা মাৱে খাই যাব তাৰৰ সজাই শৰীৰ পৰই মজা যাই সেই খুব কষ্ট খায় তেতিয়া সপক্ষে তই মোক জ্বলা টেঙা তিতাকে শাক খুৱাইছ মোকো বাহিৰ হবলৈ দে তোকো মই জ্বলা টেঙা তিতাকে শাক খুৱাইহে এতিয়া আইসকলে বা সতী সন্তানৰ কাৰণে জ্বলা টেঙা তিতাকে শাক খাইছেনে বাৰু সকলোৱে নাই খোৱা দুই একে খাইছে নহয়নে বাৰু যদি খাইছে সতী সন্তানৰ গাত জগৰ দি লাভ নাই জগৰটো আপোনাৰ গাত তাৰ গৰ্ভত থাকোঁতে যিমান কষ্ট দিব সিও জন্ম হৈ আপোনাক সিমান কষ্ট দিব 7 মাহৰ যিমান হাত জোৰ কৰি স্তুতি কৰি থাকে কৃষ্ণ শৰণ লৈ তেতিয়া যদি আপুনি সদায় ভাগৱত নুশুনায় তেতিয়া জন্ম পোৱাৰ পিছত আপুনি তাক মাৰি হলেও নামঘৰলৈ কেতিয়াও আনিব নোৱাৰে গৰ্ভতে নুশুনালে এতিয়া আজিকালি কি হৈছে আজিকালি বোৱাৰীবিলাকৰ হাতে হাতে এনেকুৱা 4G মোবাইল নহয়নে মোবাইলবিলাক ইমান পিটিকি থাকে সেইকাৰণে
কেঁচুৱাৰ পৰা মোবাইল জানে, শিকাব নালাগে। গৰ্ভতে শিকি আহিছে সি। গৰ্ভত থাকোঁতে মাকে যিবিলাক শিক্ষা ল'ব, সেই শিক্ষাৰে সি ভূমিষ্ঠ হোৱাৰ জন্ম কৰাৰ পিছত শিক্ষিত হ'বই চাব পাৰে। গতিকে সেই হ'ল কৰ্মৰ ফল। গতিকে কৰ্মফল সুখ আৰু দুখ, সুখটো অস্থায়ী, দুখটো অস্থায়ী। সেইকাৰণে অস্থায়ী মানে মায়া, সেইকাৰণে সুখ দুখকো মায়া বুলি কৈছে। সুখ দুখ, মান অপমান, জয় পৰাজয়, লাভ আৰু লোকচান, এইটো হ'ল অজ্ঞান। অজ্ঞান মানে মায়া। মাধৱৰ মায়াৰ মনে পাৱে অন্ত, অচৈতো দৰিদ্ৰ হৈ দুখী ধনৱন্ত। স্বৰ্গী নৰকে নৰকি ওচৰকে যায়, সৰ্বকাল সুখ দুখ একো স্থানে নাই। অহংকাৰৰ সুখ দুখ জানা মায়া। এই আছে, এই নাই। আকৌ এটা চকৰি বুলি কৈছে। সুখ দুখ মান অপমান জয় পৰাজয় লাভ লোকচান, এটা হ'ল এটা চকৰি। সুখ আৰু দুখটো একে হ'ব লাগিব। আমি নাই কৰা, মায়াত থকাৰ কাৰণে কৰা নাই। মান অপমানৰ এটা হ'ব লাগিব, আমি কৰা নাই। প্ৰমাণ ভৰি ধৰি কমাই যে সন্মান কৰে ভাল পাওঁ, কাণখন পকাই দিলে আকৌ খং উঠি যায়। কেলে বাৰু? একে অংগহে। কাণখন পকাই দিলে যিটো ভৰি ধৰি সেৱা কৰি একেটাই হ'ব। এইটো এটা চকুৰি। সুখৰ পিছত দুখ, দুখৰ পিছত সুখ। ভাগৰে কৈছে যিসকল লোকে সুখত পৰি আছে, এই আপোন পাহৰা নহ'ব, মনত ৰাখিবা। সুখৰ পিছত তোমাৰ জীৱনলৈ দুখটো লাহে লাহে আহি আছে। আৰু যিসকল দুখত পৰি আছে, ভাগি নপৰিবা। দুখৰ পিছত তোমাৰ জীৱনলৈ সুখটো লাহে লাহে আহি আছে। বামন প্ৰজন্ম গণিত কৈছে, হে মাতৃ মলচি মুখ চক্ৰাকাৰে ঘূৰে সংসাৰ ৰৰ সুখ দুখ। মিলে কৰ্ম গতি, দৈৱ কৰ্ম ভিবে পাৰে কাহাৰ কুকুতি। এইবিলাক নিজৰ নিজৰ কৰ্মফল। গতিকে প্ৰথমে এইবিলাক মিছা মিছা জানি এইবিলাকৰ প্ৰতি বিৰক্তি ভাৱ আনে। আৰু দ্বিতীয়ত বিশিষ্ট গুৰুক সন্মান কৰিবলৈ কৈছে। আমি গুৰুৰ বিষয়ে অকমান পিছত আলোচনা কৰিম, অকমান পাঠ কৰি লওঁ।
সন্তুষ্ট হইব ভাগৱত হস্তে শ্ৰদ্ধা কৰিব নিদান্ত অপৰিবা নিন্দয়ান হস্তকোৰে কাণ্ড ৰাম হইবে ক্ষমাশীল দয়া কৰি বেদুকক জানি ৰূপে জানি দেখ ঈশ্বৰক চিদানন্দ ৰূপে জানি বেক পুনক নেবিবেশ ধৰ্ম নুবুলিবে বৃথা বাক মনক কৰিবে দণ্ড প্ৰণায়াম কৰিবে বাক্যৰ দণ্ড মৌন ভাৱ ধৰি কৰ্মৰ কৰিবে দণ্ড তেজিয়া যতন ইন্দ্ৰিয় দমিব সত্য কৰিব বচন এৰিবে সদায় কাম ক্ৰোধ সংসাৰ তেবে হেৰাইব হাত দুৰ্জয় মাৰ এৰাম যদি বোলা দুষ্কৰ ই খবম কৰিম শুনিও ভুগম তেবে ভাগৱত ধৰিম ঈশ্বৰ কৃষ্ণৰ জন্ম কৰিম গুণ গণ সদায় কৰিবে ধ্যান শ্ৰৱণ কীৰ্তন তানৱৰ্থে কৰিবে ধৰিম যত যত নিবেদিব সমস্তে গোবিন্দ শৰণত পুত্ৰ পত্নী সবা